হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভালনে? মই আহিছোঁ বহুদিনৰ পিছত এটি ভিডিঅ' লৈ। তেজপুৰৰ পৰা এইটো ভিডিঅ'। ক'ত গৈছোঁ, কি কৰিলোঁ, সকলো দেখুৱাম আজি আপোনালোকক। প্ৰথমতে বাহিৰৰ পৰাই দেখুৱাব চেষ্টা কৰিছোঁ মেণ্টেল হস্পিটেল। মই বিশেষ কাম এটাৰ কাৰণে তেজপুৰলৈ আহিছোঁ। আজি অলপ সময় ফ্ৰী পোৱাৰ কাৰণে ভাবিলোঁ এবাৰ ফুৰিবলৈ যাওঁ। এইখন হৈছে মেণ্টেল হস্পিটেলৰ মেইন গেট। ইয়াত মই আছোঁ আৰু ভাইটি ছাৰ আছে, লগত আছে কুণাল, হৃষিকেশ, ৰাহুল, আৰ্চাৰ, লিটু আৰু বিপিন। লগত আমাৰ ছাৰ আছে। আমি দেখুৱাম কোন কোন আহিছোঁ, আমি ক'ত গৈছোঁ, সকলোবোৰ চাই থাকক আপোনালোকে। আচলতে মই আপোনালোকক কৈয়ে দিওঁ, মই এটি জব পোৱা বাবে মই এই জবটোৰ ট্ৰেইনিঙৰ কাৰণে তেজপুৰত আছোঁ। এই আমাৰ ভাইটি ছাৰে গাড়ী চলাই আছে। এই আমাৰ লগত সহযাত্ৰী হিচাপে এওঁলোক আছে। যিহেতু তেজপুৰত আছোঁ আৰু আগলৈ ৩-৪ মাহ থাকিব লাগিব ট্ৰেইনিংটো ল'বৰ বাবে, সেয়েহে ঠাইবোৰ চাই লৈছোঁ। এতিয়া আমি আহিছোঁ ভৈৰৱী মন্দিৰলৈ। আহিছোঁ এতিয়া আপোনালোকক দেখুৱাম অগ্নিগড় পাহাৰ। চাইড প্লিজ, এবাৰ চাই দিবা এইফালে, এবাৰ চাইড দিবা, চাইড দিবা। এবাৰ পিছফালে চাই দিয়া, চৰ চাই দিয়ক। খালোঁ অব্যাহত ৰাখিছোঁ। নাই সেইফালে তুলিলো, চব তুলিব লাগিব ন।
ইয়াৰ পৰা গোটেই তেজপুৰখন দেখা পায় বুলি মানুহে কয় ভিউ পইণ্টৰ পৰা গোটেই তেজপুৰখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ' কৰিছে আৰছাদ আৰু যিমানখিনি সম্ভৱ হয় সিমানখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ ইয়াত আমি আটাইকেইজন আছোঁ ইয়াতে মানুহে চেলফি লৈ আছে আমিও ল'লোঁ 2-এখন চেলফি লৈছোঁ বাৰু আমিও ইয়াৰ পৰা সৌখন ভোমোৰাগুৰিত দলং আপোনালোকে চাই লওক ইয়াৰ পৰাও আমি আহিলোঁ যেহেতু আমি চাব লগা বস্তু আজিৰ কাৰণে এইখিনি বাছি লৈছিলোঁ সেয়েহে আৰু ভিডিঅ'টো বহুত দীঘল নকৰোঁ কাৰণ আপোনালোকক আমনি পাব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু যিসকলে আগতে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ আশা কৰিছোঁ মৰম দিব আপোনালোকে আৰু আগলৈ ভাল ভাল ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম যিমানখিনি সম্ভৱ হয় মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ এটা সৰু ভিডিঅ' বনালোঁ আগলৈ মোৰ এই ভিডিঅ'সমূহ পাই থাকিবলৈ ছাবস্ক্ৰাইবৰ ওচৰত থকা ন'টিফিকেশ্যন বেল আইকনটো অন কৰি থ'ব যাতে মই ভিডিঅ' দিলে আপোনালোকে পায় বহুত বহুত ধন্যবাদ জনাইছোঁ